নমস্কাৰ। মই কোনো বেজ বা বৈদ্য নহয়। মই প্ৰামাণিক ঔষধ এটাহে জনসাধাৰণক জনাব খুজিছোঁ। সৰু কেঁচুৱা বা ল'ৰা ছোৱালীৰ কাণত গাখীৰ সোমালে বা যিকোনো কাৰণত কাণৰ ভিতৰভাগ গেলি পোজ ওলায়। মোৰ ল'ৰাটোৰো কেঁচুৱাত ওলাইছিল আৰু ডাক্তৰৰ ওচৰলৈ নগৈ মই এই বনৌষধ প্ৰয়োগ কৰি উপকৃত হৈছিলোঁ আৰু মোৰ আজি পৰ্যন্ত ল'ৰাৰ কাণ গেলা নাই। এই বনৌষধ মোৰ লগত চাকৰি কৰা এগৰাকীৰ জীয়েকৰ বাবেও প্ৰয়োগ কৰি সুফল পাইছে আৰু তাই এতিয়াও এই বনৌষধৰ গুণ গায়। বনৌষধটো হ'ল পননৌৱা উদ্ভিদৰ 3টা পাতৰ সৈতে আগ আৰু তুলসী গছৰ 3টা পাতৰ সৈতে আগ লৈ কেইটোপালমান পানীৰে সৈতে মিহিকৈ বটি ল'ব। পৰিষ্কাৰ কাপোৰ এটুকুৰাত বটি লোৱা পাতৰ দ্ৰব্যখিনি বান্ধি লৈ গেলা কাণখনৰ ভিতৰত পৰাকৈ 3 টোপাল চেপি চেপি পেলাই দিব। এপালি ঔষধতে কাণ গেলা শুকাই যায়। যদি শুকাই নাযায় তেন্তে আৰু 2 দিন দুপালি প্ৰয়োগ কৰিব। আমাৰ কিন্তু এবাৰ দিওঁতে ভাল হৈছে। আজি 34 বছৰে মোৰ ল'ৰাৰ কাণ গেলা নাই। আপোনালোকে এবাৰ এই ঔষধ প্ৰয়োগ কৰি চাওক। ধন্যবাদ।